একদম ডিউটি পৰিছে বাইক ধোৱা তো এতিয়াৰ কাৰণে এনেকৈ ঠিক আছে আমিতো মুভি ছবি নাচাওঁগে ন মুভি ছবি আমাক চোৱাব নালাগে 20 টকা এটা আছে কিমান টকা 20 টকা ওকে বৰলা বৰলা বুলি কৈ পিনে এতিয়া মোক বন্ধা কৰি লাগিছে ও হেল্ল' গাইজ আজি একদম ডিউটি পৰিছে বাইক ধোৱা তো 3-4 মাহমান চাগে পানী দেখাই নাই আজি ফাইনেলি ধোৱাম বহুত বোকা হৈ গৈছে মানে একদম এতিয়া বৰষুণ চৰষুণো দি আছে ৰাস্তা বেয়া তো ধুই লওঁ মানে কি নিজে চাফা কৰি কি লাভ ন যদি যিখনত ঘূৰি ফুৰোঁ সেইখনে লেতেৰা হৈ থাকে সেইটো মোৰ কাৰণে একদম বহুত বেছি এলাহৰ কাম হয় একচুৱেলি একদম মানে অশান্তিয়ে লাগে সেইটো কাৰণে চাগে মই বাইকখন মুচিবলৈও একচুৱেলি টাইম নাপাওঁ নোমো হালো বুলি ক'লেও বেয়া নহয় তো পুৰণাও হৈ গৈছে কাৰণ মনটো উঠি গৈছে তথাপিও আজি ধুম তো বাইকত ধুৱাই মেলি এনেই পইচা খৰচ কৰি লাভ নাই এতিয়া পুখুৰীটো যিহেতু পানী আছেই পুখুৰীৰ ওচৰত ৰাখি লৈছোঁ ধুনীয়াকৈ তাৰপৰা পানী আনিম ধুম আজি একদম কেমেৰামেনৰ জেগাত লগাই দিছোঁ ভতিজাটোক তো কেনেকুৱা কৰে কি নাজানো চফাটো নহয় এইটো চিয়ৰ কাৰণ বোকা একদম বহুত বেছি আছে তো মোৰ ওচৰত মানে ব্ৰাছ নাই ঠিক আছে ভিতৰৰ বোকাখিনি চফা কৰিবলৈ ওপৰত যিমানটো পাৰিছোঁ মানে চেম্পু টেম্পু লগাই দিছোঁ তো ভিতৰৰ বোকাখিনি হাতেও নাপাওঁগৈ তো মানে মোৰ ওচৰত ব্ৰাছটো এভেইলেবল নাই তো চাওঁ পিছত এবাৰ ভালকৈ ধুৱাব লাগিব এতিয়াৰ কাৰণে এনেকৈ ঠিক আছে তো যিহেতু এইখন মোৰ চাগে আপোনাৰ 5 নম্বৰ বাইক কিন্তু এই বাইকখনৰ প্ৰতি মোৰ একদম মৰমটো বহুত বেছি আছে মই এনে প্ৰায় বাইক এবছৰ 1.5 বছৰ চলাই বিকিলোঁ কেইবাখনো চেঞ্জ কৰিলোঁ ফাৰ্ষ্ট বাইক চাগে R15 আছিলে ছেকেণ্ডখন পালচাৰ 220 এখন আছিলে তাৰপৰাও চেঞ্জ হ'ল এইখন লাষ্ট বাইক আৰু মানে এতিয়ালৈকে দে পিছত নাজানো তো এতিয়া প্লেনটো বাইকত নাই মানে গাড়ী চাড়ী লোৱাতে আছে তো এই বাইকখনৰ প্ৰতি ইমানেই মৰম আছে মোৰ আজিলৈকে বাইকখনে ঢোকা দিয়া নাই মানে তো বয়সো হৈ গ'ল পুৰণাও হৈছে বাইকখন অলপ ইটো সিটো প্ৰব্লেমো আহিছে তথাপিও চলি আছে মানে কাৰণ বিশেষকৈ মই বাইক লৈ বেলেগ ক'তো যোৱা নহয় অকল ঘৰটো ডিউটি বা ওচৰে পাজৰে ক'ৰবাতহে গ'লে যোৱা হয় তো বেলেগ যদি চেঞ্জ কৰোঁ ইন ফিউচাৰ তো এইখন বাইক চাগে সদায় থাকিব মেমৰি নাই কাৰণ এইখন মোৰ বহুত বেছি মেমৰি জড়িত হৈ আছে তো সেইখন ভালকৈ ৰাখিব ট্ৰাই কৰোঁ তথাপিও চেষ্টাহে কৰোঁ পৰা নাই ইটো সিটো এতিয়া বেমাৰ কেইবাটাও লাগি আছে সেইখিনিও বনাব লাগিব আমাৰ সুজিতা আছে সুজিতা ওচৰ বাহিৰে মই বেলেগত কেতিয়াও বাইক নবনাওঁ নহ'লে ডিলাৰ নহ'লে সুজিতা তো এতিয়া প্ৰব্লেমটো কেইবাটাও ওলাই আছে 1 hour later এই আহি গ'লোঁ একদম ৰাতিপুৱাৰ পৰা মানে একদম ইটো সিটো কৰি দেখাই আছোঁ দেখিছে একদম কাপোৰ ধোৱা বাইক ধোৱা ঢেৰখিনি কাম কৰি মেলি আজৰি হ'লোঁ হয় আজিতো ফ্ৰেণ্ডশ্বিপ ডে পাহৰি গৈছিলোঁ তো আমাৰ ইও আছেহি অ'কে মই মিলাই দিছোঁ আপোনালোকৰ ফালৰ পৰা তো ভাবিলোঁ মই ওলাই যাওঁ যিহেতু আজি মই ছুটীত আছোঁ তো ভাবিলোঁ অলপ ওলাইও যাওঁ নয়নো আহি আছে তাৰ অকণমান টাইম লাগি যাব আধা ঘণ্টামান তো কি হয় এনেইতো ক'তো মানে এনেকৈ কিয় ফ্ৰেণ্ডশ্বিপ ডে বুলি এনেকুৱা মানে ফটো চটো ষ্টেটাছ আমি লগাই থকা চিষ্টেম নাই এনেই ভাল লগৰকেইটা লগ পালোঁ তাৰপৰা বেয়াও লাগে কেতিয়াবা দিয়কচোন ইমান খৰচ কৰি আমাৰ লাইফত আৰু লগৰ বুলিবলৈ আছেনো ক'ত আমিকেইটাই তো বেছি একদম খুব কম এটা ফ্ৰেণ্ড চাৰ্কল হয় আৰু মানে কি বেয়াও লাগে সদায় মানে খৰচ কৰাই থাকিবলৈ তথাপিও ই ক'লে ফ্ৰেণ্ডশ্বিপ ডে আমি পাৰ্টি চাৰ্টি এটা দিম তো ই মানে খৰচ কৰিব বিচাৰি থাকে তো মানে বেয়াও লাগে তথাপিও মাতিলে যেতিয়া খৰচ কৰিম বুলি তো ভাবিলোঁ কি এনেই যাতে ভাবিছে এইবোৰ মানে কি আৰু আহিছোঁ আৰু তো বেছি খৰচ নকৰোঁ যিমান কৰে আৰু টকা 1000-2000 যি কৰে হয় নাই ফ্ৰেণ্ডশ্বিপ সেইটো আমাৰ একো আপত্তি নাই মানে আমিতো মুভি ছবি নাচাওঁগে ন মুভি ছবি আমাক চোৱাব নালাগে আমাক মুভি ছবি চোৱাব নালাগে আমি মুভি চোৱা খৰচা নকৰা তো তাৰতো আমাকতো কিবা এটা বেনিফিট লাগিব ন নে কি কয় বেনিফিট বন্ধুসকল মই ইয়াৰ যে ফ্ৰেণ্ড এইটো কি বেনিফিট নহয় নেকি বাৰু আপোনালোকে কওকচোন এবাৰ ইকুৱেল খৰচা হ'ব লাগে সদায় হয় নেকি বেলেগত যিমানটো কৰিব সিমানটো এতিয়াও কৰিব লাগিব একচুৱেলি নয়নো আহি আছে ছাপৰ্টাৰ হিচাপে তো মই অকলে কৈ থাকিলে কি ছাপৰ্ট নহয় আৰু এটা মোৰ ফালৰ পৰা ছাপৰ্ট আহি আছে ডিটেইলত কওঁ নেকি ক'ত কিমান এইটো চাওক কোন আহি আছে মিহিকে মিষ্টাৰ ফিজিক্স খেলিবলৈ ৰেডি হৈ আছে পাই গ'লি
তোৰ মোৰ হিচাপ আছে বহুত হিচাপ ঠিক আছে আহোঁতে গৰমে গৰমে কথাটো পাতি লোৱাটো ভাল হ'ব নিব গৰমে গৰমে পাতি লওঁ সেইদিনাখন মনো যে টোটেল কিমান পইচা খৰচ কৰিছিলোঁ ভৰালেতো তাৰপৰা 320 টকা তই 20 টকা অনলি লগালগ 120 টকাৰ হিচাপ মিলা নাই 120 টকাৰ হিচাপ মিলা নাই ন 320 টকা অনলি 120 টকাৰ হিচাপটো মিলা কেলে নাই তই হেতু নিদিয় 120 মিলা কেলে নাই কি মানে 120 মিলা কেলে নাই সি 120 টকাৰ হিচাপত মিলি গ'ল নাই তই ক'লি যে নাই মই পইচা খৰচ কৰা নাই মই মাত্ৰ 100 টকা খৰচ কৰিলোঁ তাৰপৰা ক'লি 200 টকা এতিয়া আকৌ 120 টকা এক্সেছ কেলে ওলাইছে কমাৰ্চত তই আছিলি নে মই আছিলোঁ এটা কথা কৈ দিছো ভাল ধৰণে শুনি ল সেইদিনাখন ছাডেনলি প্লেনটো হৈ গ'ল এটা হিচাপ মিলি গ'ল প্ৰপাৰ 120 টকা টোটেল মনোজে মানে ফাঁকি দেখিলে এতিয়া মিলি গ'ল হ'ব নেকি হ'ব এতিয়া মইনতে আমি হিচাপটো কৰি ল'ম বাকী আৰু 220 টকা আছে হ'ব মইনতে আমি হিচাপটো কৰি ল'ম বহুত দিন যোৱাও নাই সেইফালে ওলাই মেলি তো যাওঁ আৰু আহি পেলাই আকৌ জিম যাব লাগিব আজি লেগ ডে আছে যিহেতু আজি লেগ এণ্ড বাইচেপ দুটা কৰিব লাগিব কাৰণ আমাৰ দুদিন জিম মানে স্কিপ হৈছিল এদিন পাৰ্টি দিয়াৰ কাৰণে সি নাহিলে তো ময়ো যোৱা নহ'লে তো আজি যাম আজি অলপ সোনকালে যাম চাগে 8টা মানতে গুচি যাম তো 10টা মানতে যাতে ফ্ৰী হৈ যাওঁ years later তো আমি মৰিণীৰ পৰা আহি পাই গ'লোহি তো ইমান বেছি ভিডিঅ' নকৰিলোঁ মানে তাত পূৰা চেক বহি আছে আমি আৰু একদম পূৰা হেলমেট চেলমেট নোলোৱাকৈ যাওঁ তো বেণ্ড বাজি গ'ল হিৰোটো তো সেইটো কাৰণে মানে কি ভিডিঅ' চিডিঅ' বেছি নকৰিলোৱে তো এতিয়া অকণমান মাৰিম আমি ইয়াত আড্ডা আৰু চাগে এটা দুটা লগৰ আহি আছে তো 8টামান বাজিলে আৰু ধুনীয়াকৈ জিমলৈ ওলাই যামগৈ ৰেডি হৈ তো আজি একদম লেগ আছে আজি সেইটো কেতিয়াও মিছ কৰিব নোৱাৰি লেগ এণ্ড বাইচেপছ তো সেইপিনে নয়নটো আছেই বাৰু সিও চাগে ঘৰত নোসোমায়গৈ বাহিৰে বাহিৰে যাম সিও ড্ৰেছ লৈ আহিছে তো মোৰ ড্ৰেছটো পটককৈ ল'ম আৰু কি আৰু শ্বৰ্ট টি চাৰ্ট মই অকল জিম নাযাওঁ দেই কিন্তু মোৰ বডি এহেঁততকৈ বেছি ফিট য়েছ ফিট ই ফোনত বিজি দেখাইছোঁ ৰ'ব পূৰা পাতিছে কথা আমাৰ নাই কি কৰিম আৰু পূৰা পাতিছে হৰা পাতিছা ইম্পৰ্টেণ্ট ফোন কল পাত তহঁতে পাত ইম্পৰ্টেণ্ট ফোন হয় নাই তহঁতই দিন ফোন হয় নাই ইম্পৰ্টেণ্ট ফোন তহঁতই দিন আৰু বুজিছ নাই এইবোৰ কপাল চবৰে নাথাকেতো আমাৰ আকৌ ৰাতিহে এইটো কি কয় ইটোতো নহয় বাৰু ইয়াৰটোতো আছেই এইটো পূজাত অফিচিয়েলি বিয়া হ'ব এতিয়া দেখিছোঁ আপকামিং তও আছ হ'ব দে নেক্সট বছৰ মানে মই অকলে মনাম আৰু ফ্ৰেণ্ডশ্বিপ ডে হ'ব দে নেক্সট বছৰ আমি আছো কেলে টেনচন লৈ আছো দেখা যাব অবভিয়াছলি আছো বিয়া পাতিম বুলি হে বুলি ফ্ৰেণ্ডছক দি দিম তেনেকুৱা নহয় তোৰ ল'ৰা ছোৱালীৰ লগতে মই মনাম ফ্ৰেণ্ডশ্বিপ ডে অবভিয়াছলি why not most welcome please come to my house and just play with my kids সেইটোৱে দেখিব শুনিবলৈ বাকী আছিলে বাৰু থেংক ইউ তই কৈ দিলি একো নাই হ'ব যাৰ যি আছে আৰু লিখা সেইভাগে হ'ব সেইটোকে কৰিব লাগে না তাৰতো সেইয়া কামিং চুন কামিং চুন হ'ব দে চবৰে কপাল আৰু ময়ো এনেই হেডফোনডাল লগাই হাই হেল্ল' পাতি থাকিম ফোনটো ফ্লাইট মোড লগাই বেয়াটো লাগিব ন চবেই পাতিয়ে যায় তো মই ভাবিছোঁ মানে কি চবেইটো পাতিয়ে যায় মই হেডফোনডাল লগাম ফোনটো ফ্লাইট মোড কৰিম জান কোৱা ভালে আছা মই নেক্সট টাইম পৰা মোৰ একদম হেডফোন লাগি থাকিব আৰু মই পাতিম কাৰণ চবেই মই ইম্পৰ্টেণ্ট ফোন কল আহিছিল কাৰণে মানে অলপ কথা পাতিব লাগিছিল এনেকুৱা কথাবিলাক কৈছে
তেনেকুৱা নিচিনা একো নহয় ফ্ৰেণ্ডছ নাই বন্ধুসকল এই ইয়াৰ চেহেৰাটো ভালদৰে চাই লওক আমি জানো নে নাজানো আপোনালোকে কৈ দিব কিন্তু স্কিনটো ব্ৰাইট কৰিছে ন কোন ফালৰ পৰা লাগে অকলশৰীয়া যেন বাৰু কোন ফালৰ পৰা লাগে আকৌ মোক কোনো বিলিভে নকৰে ন তেনেকুৱা নিচিনা তাকে সেয়াই হ'ব মই হেডফোনডাল লগাই পাতিম আৰু উপায় নাই কথা ঠিক আছে এইভাগে সান্তনা ল'ব লাগিব উপায় নাই আমি আহিছোঁ অকণমান খোজকাঢ়ি একচুৱেলি আৰু এটা লগৰ ওচৰলৈ বাইক লৈ নাই অহা মানে থানাখনৰ ওচৰত চেক আছে তো আমি ৰেল লাইনে আহি আছোঁ আন্ধাৰ দেখাইছোঁ ডকুমেণ্ট চব ক্লিয়াৰ আছে লগৰ এটা হেলমেট নাই কাৰণে মানে ডকুমেণ্টছৰ একো প্ৰব্লেম নাই একচুৱেলি কি হয় মই আপোনাক ক'লোৱে যে হেলমেট আমি নাই পিন্ধা তো আমি গৈছিলোঁ একদম পূৰা চালত আৰু ময়ো মানে হেলমেটটো পিন্ধা নাই একদম চুলি তুলি বান্ধি থৈছোঁ কোনে বাৰে বাৰে খোলা মেলা কৰি থাকে তো সেইটো কাৰণে এতিয়া আৰু সেইটো কাৰণে বন্ধুসকল সদায় মোৰ লিখীয়া হ'ব লাগে চুটি চুলি একদম বেষ্ট হেলমেট তোৰে নাই বোলো ইয়াৰে নাই হেলমেট মোৰ নাই কাৰণ তোৰ কাৰণে আমি এনে খোজকাঢ়ি যাব লগীয়া অবভিয়াছলি মোৰ লগত নাই কাৰণ মোৰ চব বাইকো নাই মই গৰীব মানুহ বছ মই গৰীব মানুহ বহুত গাড়ী এনে চাকৰি কৰে মানুহ এই কি যে কথাবিলাক ক তাত মই কেনো আন্ধাৰত একো দেখাই নাই পৰিম গৈ জিকাই ৰ'ব দেই এক ছেকেণ্ড আচ্ছা সেই বন্ধুসকল আপোনালোকে মোৰ চশমা যে কেনেকুৱা পাইছে ক'ব একচুৱেলি মোৰ নহয় ইয়াৰে হয় বাট মোৰ ওপৰত কেনেকুৱা লাগিছে বন্ধুসকল জনাব আৰু জেনুইনলি জনাব যদি বেয়া লাগিছে বেয়া বুলি ক'ব মই কোনো বেয়া নাপাওঁ আৰু যদি ভাল লাগিছে তেনেহ'লে ভাল বুলি ক'ব পুৰা বৰষুণ দিলে মানে হালতটো এনেকুৱা হ'ব আৰু তো আমাৰ দেখি যায় বিজি মানুহ আমি আৰু ফোনটো ফ্লাইট মোড লৈ কৰিয়ে কথা পাতিব লাগিব উপায় নাই আৰু দুদিনমানৰ পিছত বন্ধুসকল চাওক মই লোকৰ চশমা লৈ পিন্ধি আছে ই আকৌ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত লাগি আছে এনেকে হ'লে হ'ব নয়ন লাগি আছে তোৰ নিজৰ বিয়া পূজাত বিয়া ৰক্তিমেল চিংগুল থাকিলে আৰু উপায় নাই বন্ধুসকল আপোনালোকে সোধকচোন ইয়াক যে কোনজনী গাৰ্লফ্ৰেণ্ড বোলো ঠিক আছে বতৰটো বেয়া কৰি আহিছে তো মানে 8টা বাজিব হ'ল আমিও জিম যাব লাগে তো মানে জিমটো মেইন মানে ক্ষতি কৰিব নোৱাৰোঁ তো এতিয়া Just abe to nangu iska nangu abe रुक जा फट जाएगा बटन फट जाएगा देख ले साले मेरे सामने अपने मैं इज्जत लुटी से दुइटा मिली म की कोइ मिटिया शक्ति दे शक्ति दे বুলি কম আৰু বন্ধুসকল এটা কথা কয় হেতি দুইটা জিম যায় হেতি দুইটা মস্ত বডি বিল্ডাৰ হয় আৰু মৌ লিখা এটা ল'ৰা মই ইয়াৰ শাৰ্ট ফালিব পাৰিম What the hell, man? তো সেইটো বেছি টাইম নকৰোঁ তো পটাপট জিম যাওঁ বতৰটো বেয়া কৰি আহিছে বৰষুণো দি আছে তো যদি বতৰটো ঠিক থাকে আকৌ লগ পাম নহ'লে চাগে জিমৰ পৰাই ভিডিঅ'টো ক্ল'জ কৰি দিম অলপ দেখাম বাৰু তাতো কি কৰোঁ কি নকৰোঁ তো সেইটো কথা চ' বন্ধুসকল আজিৰ কাৰণে আপোনালোকক নমস্তে বাই বাই বড়াক্কাম আৰু সালাম ইণ্ডিয়া ইয়াক মানে এৰি দিছোঁ কাৰণ নয়না মই থাকিম তো ই নাযায় মানে মই যামগৈ ই ঘৰ যাব সেনে সি আগতীয়াকৈ বাই কৰি দিলে নয়নে মই এণ্ডলৈকে থাকিম কাৰণ ইয়াৰ মোৰ আজি লেগছ আছে আজি অলপ হেভি যাব ট্ৰাই কৰিম লেগছ ইগন'ৰ কৰিব নোৱাৰি আজি অলপ হেভি যাব ট্ৰাই কৰিম পাৰোঁ নহয় নাজানো সেইটো কাৰণে মই একদম চালাম নমস্তে গৈ পেলাই নিয়ৰ টাটা বাই বাই কাৰণ যোৱা সপ্তাহতো লেগছটো স্কিপ্ট হৈ গ'ল তো চাওঁ কি হয় কি নহয় ব'লক ডাইৰেক্ট গৈ জিমত লগ পাই আছোঁ কি কওঁ অ'কে ব'ল বাই বাই